হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভাল আছে। ময়ো ভাল। আজি গৈ আছোঁ এটা সৰু মিমি পিকনিক কৰিম বুলি। এইটো মৰ্ণিং শ্বিফ্ট কৰি আহি গুচি গ'লোঁ ডিউটিলৈ, কাৰণ আমাৰ হোষ্টেলটো চেঞ্জ হ'ব আৰু বন্ধুসকলকো লগ নাপাম। মোৰ লগত আছে চন্দ্ৰিমা আৰু অনামিকা। আমি তিনিজনী ওলাই গ'লোঁ সন্ধিয়া নহয়, ভাটিবেলা সময়তে ওলাই গৈছোঁ এটা মিমি পিকনিক কৰোঁ বুলি, আৰু বজাৰলৈ ওলাই যাওঁ কিবা বস্তু কিনিম বুলি, কাৰণ আমাৰ হোষ্টেল চেঞ্জ হ'ব আৰু নতুন এখন হোষ্টেললৈকে লৈ যাব। সেয়ে আমি ওলাই গ'লোঁ। আহিয়ে অটোত উঠি গ'লোঁ। অটোত উঠি আমি তিনিজনীয়ে গৈ আছোঁ। ক'ত যাওঁ নাজানো, কিবাতো আইডিয়া আহিব মূৰত, কি কৰিম নকৰিম। আমাৰ আলতামাৰা, য'ত নেকি আমি সদায় ৰেগুলাৰ বজাৰ কৰোঁ। আৰু এই দোকানখন বহুত মিছ কৰি আছোঁ এতিয়া বৰ্তমান। এই দোকানখনত গৈ এটা কিউট মেকুৰীৰ পোৱালি চাওকচোন, বহুত ধুনীয়া লাগে। পিছত গৈ আলদামাৰা বজাৰ আৰু লৈ ল'লোঁ আইচক্ৰীম খাই আমি বজাৰ কৰিলোঁ। অলপ কি কিনিলোঁ, খোৱা বস্তু বহুত কিবা কিবি কিনি লৈ আমি এটা সৰু পাৰ্ক আছে, এইটো পাৰ্কত যাম বুলি ওলাই গৈ আছোঁ খোজকাঢ়ি কৰি। আৰু ৰাস্তাটো ইমান ভাল লাগে যে, চাৰিওফালে গছ গছনি, আৰু গছ গছনি এনেও আমাৰ প্ৰিয়, আৰু আমি যে অসমৰ, সেইকাৰণে আহি গ'লোঁ। খোজকাঢ়ি গৈ আছোঁ আৰু পাৰ্কলৈ গৈয়ে খোৱা বস্তুখিনি আগতে ৰেডি কৰি ল'লোঁ। চাওকচোন কি বস্তু আনিছোঁ আমি খাবলৈ, বহুত কিবা কিবি আনিলোঁ। জিলেপি 1 বছৰ পিছত পূজাতহে আমি খাওঁ, বা কিবা ফেষ্টিভেলছ আহিলে আমি অসমতে জিলেপি খোৱা, আৰু 1 বছৰ পিছত লৈ আহিলোঁ জিলেপি পাই, আৰু লগতে কিবা কিবি আনিলোঁ, আনিয়ে খোৱা ষ্টাৰ্ট কৰিলোঁ। আৰু মিমি পিকনিক বুলি একো আইডিয়া নাছিল, জাষ্ট ওলাইহে মনত আহিল যে কিবা খাব লাগিব আমি, ব'ল আমি আজি এটা পাৰ্ক কৰোঁ। খাই বৈ আহি গ'লোঁ পাৰ্কত। চাওকচোন ইয়াত বয়সস্থ মানুহবিলাকে, সৰু বাচ্ছাবিলাকে চবেই ব্যায়াম কৰিবলৈ আহি যায়, আৰু কিমান ধুনীয়া পাৰ্কখন, চব বস্তুৱে আছে। ময়ো উঠি গ'লোঁ কিবা এটা কৰোঁ বুলি, ব্যায়াম কৰোঁ বুলি। আৰু মোৰ ফ্ৰেণ্ড হৈ গ'লে, এইটো চন্দ্ৰিমা চাওক, আৰু ইহঁত দুইটাক চাওকচোন, সৰু বাচ্ছাবিলাকৰ লগতে বহি লৈছে। যেতিয়া বাচ্ছাবিলাকৰ লগত নিজক দেখা পায়, নিজক আৰু ডাঙৰ বুলি নাভাবে, নিজকে বাচ্ছা ফিলিংছ আহে। খাই বৈ ৰিটাৰ্ণ আহিলোঁ, আৰু ৰাস্তাত আহি ৰখিছোঁ। চাওকচোন সন্ধিয়া লাগি গৈছে, আৰু কিমান ধুনীয়া ভিউ। আমি আমাৰ লাষ্ট পিকনিক একেলগতে কৰিলোঁ, আৰু আমি এতিয়া এক্সট্ৰা